গাইজ দেখা পাইছে আমি এতিয়া ৰাতি আন্ধাৰত এতিয়া টাইম হৈছে আপোনাৰ 10টা বাজি গৈছে পাৰ হৈ গৈছে এতিয়া আমি আমাৰ নতুন ট্ৰেন্সফাৰ যেহেতুকে মিজোৰামত আগতো হৈছিলে আমি আকৌ গৈছিলোঁ বেলেগ এটা জায়গাত পঠাইছিলে আকৌ তাৰ পৰা আকৌ ট্ৰেন্সফাৰ কৰিছে আমি য'ত আছিলোঁ আগতে মিজোৰামৰ জংঘলৰ পাহাৰৰ ভিতৰত তাত আকৌ আমি আহিলোঁ আহাৰ পিছত এতিয়া দেখা পাইছে জংঘলৰ মাজে মাজে কুকুৰৰ আৱাজ আৰু কিবা কিবি ভয়ো লাগি আছে তাৰমানে আমি একচুৱেলি এই কুকুৰ আছে অধিকাৰী দাউৰি আহিছে নেকি হা ভাল কুকুৰক ভয় লাগে যে হা কুকুৰৰ আৱাজ দেখা পাইছে গাইছ 10টা বাজি গৈছে এতিয়া আমি সুদূৰ জংঘলৰ মাজে মাজে ৰাওনা হৈছোঁ এতিয়া 7:30টাৰ পৰা খোজকাঢ়ি আছোঁ জংঘলৰ মাজে মাজে আপোনালোকক কিছু নাজাৰা দেখুৱাম আমাৰ লগত আছে মই আৰু এজন সতীৰ্থ দুইজন একেলগে আহিছোঁ আহি ৰাতি হৈ গ'ল বন্ধুসকল এতিয়া দেখা পাইছে এইটো ছাইড মিজোৰাম হয় এইটো ছাইড অসম হয় আমি মানে নদীটো পাৰ হ'লে মিজোৰাম আৰু নদীৰ ইফালে হৈছে অসম আমি অসম মিজোৰাম সীমান্তত আমাৰ জংঘলৰ ভিতৰত অসমৰ জংঘলৰ ভিতৰত এটা কেম্প আছে তাত গৈ আছোঁ আমি তাত আমাৰ ভাই বন্ধুসকলে ডিউটি কৰি আছে গতিকে আমিও কালিৰ পৰা ডিউটি কৰিব লাগিব বহুত ৰাতি হৈছে আমাৰ সতীৰ্থ বন্ধুজনৰ মুখখন দেখুৱাওঁ চাওঁ সিফালে দেখিয়া আমাৰ অধিকাৰী দা মানে এওঁৰ ঘৰ নগাঁও বহুত কষ্ট কৰিছে বেচেৰা হলডল দাঙি বেগ দাঙি অৱস্থা নাই যিহেতুকে নতুন মানে ট্ৰেন্সফাৰ বুলি ক'লে আমাৰ বুকুখন কঁপি যায় বন্ধুসকল কিয়নো বহুত বস্তু এইটো ৰাস্তা না কোনটো আছিলে এইটো দি যাবি নেকি এই বাটে ভাল চিধাই বল ক'ৰবাত আৰু হেৰাই যাম তাৰপৰা যিহেতুকে ট্ৰেন্সফাৰৰ কথা ক'লে আমাৰ বুকুখন কঁপি যায় বন্ধুসকল কিয়নো ট্ৰেন্সফাৰ হ'লে বন্ধুসকল যিমান বস্তু বাহিনী থাকে পিন্ধা উৰাৰ পৰাই ইউনিফৰ্ম ড্ৰেছৰ পৰাই জোতাৰ পৰাই ইনস্পেকশ্যন কাপোৰৰ পৰাই সকলো সামগ্ৰী বন্ধুসকল লৈ যাব লাগে আধা দুটা থৈ আহিছোঁ আনিব পৰা নাই কেনেকৈ দাঙি আনিম দেখা পাইছে কেনেকৈ দাঙি লৈ যাই আছোঁ এই জংঘলৰ মাজে মাজে আপোনালোকে হয়তো বিশ্বাসে নকৰিব কিমান কষ্ট কৰি আছোঁ যিহেতুকে এইটো আমি চাকৰি লাইফ মানে নিজৰ সপোন পূৰণৰ স্বাৰ্থত আমি নিজকে গৌৰৱ কৰোঁ ইমান কষ্ট কৰিলেও আমি কষ্ট দেহাত নলগাওঁ কেতিয়াও নলগাওঁ আমি জাষ্ট আমাৰ বহুত মটিভেশ্যন টাইপৰ হৈ কিনে আমি তাৰমানে ডিউটি কৰি যাওঁ য'তে কি নিদিয়ে কিয় আমি কেতিয়াও মানা নকৰোঁ এতিয়া দেখা পাইছে গভীৰ ৰাতি বন্ধুসকল যিটো পৰ্যায়ত মানুহ এজন খোজকাঢ়ি যাব নোৱাৰে ভয় কৰে সেই পৰ্যায়ত আমি কিমান ডাঙৰ বোজা লৈ কিনে আমি নিজৰ গন্তব্য স্থানত যাই আছোঁ মানে কিয় ডিউটি এতিয়া বাটেৰে আহোঁতে এটা কাহিনী কওঁ আপোনালোকক আমি ট্ৰেইনত আহিছোঁ মিজোৰাম হৈ কিনে তাকো শিলচৰৰ পৰা মিজোৰামৰ বন্ধুসকল ভৈৰৱী ষ্টেচনটো হৈছে মিজোৰামৰ ভিতৰত আমি মিজোৰাম হৈ কিনে অসম পুলিচ মিজোৰাম হৈ কিনে যদি আহে মিজোৰামত বন্ধুসকল অসম পুলিচক দেখিব নোৱাৰে আমি কিমান ৰিক্সত আহিছোঁ পাণ্ডে যদি গম পায় অসম পুলিচ বুলি তাতে একদম মানে মাৰা ধৰা লাগি যাব অসম পুলিচে দেখিব নোৱাৰে যিহেতুকে আমি সিহঁতক ৰক্ষা কৰি আছোঁ সিহঁতৰ বিৰুদ্ধে আমি ডিউটি কৰি আছোঁ ইয়াতে এতিয়া মোৰ চেহেৰাটো চাই লওক আপোনালোকে দেখা পাইছে ময়ো হলডল লাগিছোঁ বেগ লৈছোঁ কোনটো ৰাস্তাৰে হে কহাদি আহিলি তই মই ভিডিঅ' বনাই আছোঁ মই গম পোৱা নাই যা চিধাই যা হয় এইটো দেখা পাইছে মোৰ চেহেৰা আৰু আমাৰ অধিকাৰী দা বুলি নকওঁ বিশেষ কৰি মোৰ লগ বেচেৰা বহুত কষ্ট আৰু বিশেষ তাৰ হলডলটোৰ ভিতৰত বহুত বস্তু আছে দাঙিব পৰা নাই দেখা পাইছে ৰাতিৰ আন্ধাৰত আৰু ভিডিঅ' কিয় বনাইছোঁ এটা কাৰণ আছে ভিডিঅ' বনোৱাৰ কাৰণে ভয় নালাগে সেইটোৱে কাৰণ ভিডিঅ' বনোৱাৰ উদ্দেশ্য নহ'লে ভয় লাগে এইটো ৰাস্তা না অধি এডালত বল এইটো বল এটা মানুহো নাই কি হ'ব জীৱনটোত তাকে ভাবি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু অকণমান দেখুৱাম
কিমান জংঘলৰ ভিতৰে যাম আৰু আমাৰ কেম্পৰ চৌপাশটো দেখুৱাম আমি। ভিডিঅ'টো বহুত লম্বা হৈ গৈছে, সেইকাৰণে কাটি কাটি বনাইছোঁ। এতিয়া আমি পথাৰ পাইছোঁ, মুকলি পথাৰ। সেইবিলাকে ওপৰত দেখা পাইছে পাহাৰৰ চিপাত বন্ধুসকল কিছু কিছু সমতল এৰিয়া থাকে। মাতিব ভয় লাগে ৰে ভাই। ক'ত আছিলে ৰাস্তাটো? চাবি বাবু ক'ত গেলি? সেইপানে নহয়, সেইপানে বৈ 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 বল। এইটো নেকি? হাও আমি 3 মাহ মূৰত আহি আছোঁ আকৌ। আগতেও আছিলোঁ ইয়াতে। ৰাতি বিশেষ কৰি বহুত ভয় লাগে। মানুহক ভয় নকৰোঁ বাৰু, বা দুশ্মনকো ভয় নকৰোঁ, কিন্তু ভূতক বহুত ভয় লাগে। ভূতক কিয় ভয় লাগে? সৰুৰ পৰাই ঘৰত মানে ভূত ভূত বুলি কৈ অমুকত ভয় লগাই দিছে না, সেইটো কাৰণে ভয় লাগে। দুশ্মনকো ভয় নকৰোঁ। এতিয়া কিবা পাৰ্টি হৈছিলে নেকি ৰে? প্লাষ্টিক পৰি আছে যে, কিবা হৈছিলে চাগে। সেইপানে ওপৰত নাযাবি, জংঘল আছে। তলদি নামি যা না দিয়া। 2 ঘণ্টা খোজকাঢ়িলোঁ আৰু পাৱাৰ হয় নাই কেম্পটো। অৱশ্যে চাই থাকক না অলপমান। আপোনালোকৰ ভিডিঅ'টো দেখাই আছোঁ মানে আমাৰ টাইম পাছ হৈ আছে, নয়তো মাইণ্ডছেটটো অলপ বেলেগ দিশত গতি কৰে। সেইটো কাৰণে গভীৰ ৰাতি 11:30 টাইম হৈছে এতিয়া। আমাৰ পাৰ্টনাৰ ভাগৰি পৰিছে। আৰু আগতে আমি দেখালোঁ হয় হেৰি মানে নদী চদী পাৰ হৈ আহিলোঁ না, তাত তাৰমানে বেডিং পত্ৰ লৈ কিনে মোবাইল চোবাইল ধৰিব ভাল নালাগে। পৰি গ'লে আৰু চেছ আৰু। গতিকে বন্ধুসকল এইখিনিতে বিদায় মাগিছোঁ। আমি কেম্প পাবৰ হ'ল, মানে সেইখিনি জেগা আমি দেখুৱাব নোৱাৰোঁ। গতিকে ঠিক আছে, বিদায় মাগিছোঁ আকৌ এটা ভিডিঅ' লৈ। ধন্যবাদ, জয় হিন্দ।